সকলো জাতি জনগোষ্ঠীৰ মিলনভূমি গড়েশ্বৰৰ নাওকটাত আজিৰে পৰা উদযাপিত হৈ থকা 18 সংখ্যক ৰাস মহোৎসৱৰ যুগল মূৰ্তি ইতিমধ্যে উন্মোচন হৈছে। এই যুগল মূৰ্তি উন্মোচন কাৰ্যক্ৰমত নাওকটা তথা পূব বেপিলি অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি আমি সকলোৱে উন্মোচন কৰিলোঁ। আশা ৰাখিছোঁ প্ৰভু শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আমাৰ সকলোৰে ওপৰত থাকিব। এইবেলি নাওকটাত খুব ধুনীয়াকৈ বিগত সময়ছোৱাৰ লেখীয়াকৈ এইবেলিও ৰাস উদযাপিত হৈ আছে আৰু আপোনালোকে ইতিমধ্যে দেখিবলৈ পাব। বিশেষকৈ মই মিডিয়া বন্ধুসকলক মই অনুৰোধ জনাম যে নাওকটাত এইবেলি কি সংযোজন হৈছে। আপোনালোকে নলবাৰীৰ ৰাসতকৈ কোনো গুণে ইয়াত কম নেদেখিব। নলবাৰীৰ বা আমাৰ লোৱাৰ আছামৰ পৰা যদি বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যদি নাওকটাকে যদি ৰাস চাবলৈ আহে, তেওঁলোকে দেখিব যে নাওকটাত যে ৰাস ইমান ডাঙৰকৈ ধুমধামেৰে উদযাপন হয়। নাওকটাবাসীৰ যিটো উৎসাহ, যিটো আধ্যাত্মিক এটা পৰিৱেশ পূব বেপিলি আঞ্চলিক ৰাস সমিতিয়ে দিবলৈ সক্ষম হৈছে, তাক সঁচাকৈ শলাগ ল'বলগীয়া। অনাগত দিনত পূব বেপিলি অঞ্চলত সদায় যাতে শান্তি বৰ্তি থাকে, তাকে মই কামনা কৰিছোঁ।